নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আমিও ভালে আছোঁ। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। মানে আমি ৰাতিপুৱা অকণমান খোজ কাঢ়িবলৈ আহিছোঁ, যিহেতুকে মানুহজনো আহিছে আৰু তেখেত আহিলে মানে আমাৰ প্ৰায়ে এনেদৰে ওলাই অহা হয়। অকল ৰাতিপুৱা বুলিয়ে নহয়, মানে আবেলিও ওলাই অহা হয় আৰু সেই গতিকে এয়া অকণমান ভিডিঅ' কৰি আছোঁ। মই দেখিছেনে দুইটা কেনেদৰে গৈ আছে। আৰু আজি হৈছে দুৰ্গা পূজাৰ সপ্তমী আৰু সেই গতিকে মানে খুব ভাল লাগি আছে। পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। আৰু এনেও পূজাৰ সময়ত বহুত ভাল লাগে নহয়নে? শেৱালি ফুল ফুলে, ঠাণ্ডা ঠাণ্ডা অকণমান ভাৱটো আহে, গতিকে সেয়াই ধুনীয়া লাগে। আৰু এয়া অকণমানকৈ বেলিটো ওলাই আহিছে আৰু আমি আহি ঘৰ পালোহি। ঘৰলৈ অহাৰ পাছত আমাৰ হঠাতে প্লেনিং হ'ল যে গুৱাহাটীলৈ যাওঁ আৰু এখেতে ক'লে ব'লা ওলাই দিয়া, নহ'লে মানে জল্দি কৰিবলৈ কৈছে আৰু যিহেতুকে ট্ৰেইনখন আহি পাবহি। সেই গতিকে আমি এয়া তৎক্ষণাত ওলাই দিলোঁ আৰু গুৱাহাটী ক'লৈ আহিছোঁ সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এয়া ট্ৰেইনৰ অপেক্ষাত আছোঁ বাৰু আমি এতিয়া। আৰু আজি যিহেতুকে দুৰ্গা পূজাৰ সপ্তমীও হয়, সেই গতিকে ভাবিলোঁ এপাক গুৱাহাটীৰ পৰা আহোঁগৈ, অকণমান ফুৰাও হ'ব, পূজা চোৱাও হ'ব। আৰু এয়া আমাৰ ট্ৰেইনখন আহি পালেহি আৰু চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আৰু আমি গুৱাহাটী ষ্টেচন পালোহি। বতৰটো যিহেতুকে অকণমান বেয়া আছিলে, সেই গতিকে এনেকুৱা দেখিছে, মানে ঠাইবোৰ তিতা তিতা দেখিছে। কিন্তু মানে আমি ট্ৰেইনৰ পৰা নমালৈকে বৰষুণজাক এৰিলেগৈ বাৰু। আৰু এয়া আমাৰ গন্তব্যস্থানলৈ আহি আছোঁ। আৰু ক'লৈ আহিছোঁ আপোনালোকক এতিয়াই নকওঁ, আপোনালোকে দেখিলে হয়তো ধৰিব পাৰিবই। এই ঠাইখিনি দেখি হয়তো আপোনালোকে ধৰিব পাৰিছে আমি ক'লৈ আহিছোঁ। হয়, আমি আহিছোঁ উমানন্দ মন্দিৰলৈ। আৰু ইয়ালৈ আহিম বুলি অৱশ্যে বহুত দিনৰ পৰাই ভাবি আছিলোঁ, সেই গতিকে সময় পাওঁতেই মানে আহি গ'লোঁ আৰু। আৰু মোৰ অৱশ্যে ইয়ালৈ মানে মই আগতেও আহিছোঁ, দুবাৰমান হয়তো আহিছিলোঁ, পাহৰিছোঁ বাৰু। আৰু মানে এখেতে অহা নাছিলে, সেই গতিকে তেওঁ কৈ আছিলে যে ইয়ালৈ আহিম বুলি, আৰু দেহাও এইবাৰ প্ৰথম, সেই গতিকে ইয়ালৈ আহিলোঁ। আৰু আজি দুৰ্গা পূজা সপ্তমীও হয়, সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ বাৰু দেই। আৰু এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশ নহয়নে? ফেৰীখন অহালৈ মানে অপেক্ষা কৰিব লগা হৈছে, সেই গতিকে এয়া অকণমান ভিডিঅ' ফটো মানে উঠি ল'লোঁ। আৰু তাৰ পাছত এয়া ফেৰীখন আহি পালেহি আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু মই মানে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, কিমান ভাল লাগিছে নহয়? সঁচাকৈ পৰিৱেশটো বহুত ধুনীয়া মানে। এয়া আমি আহি পাই গ'লোহি আৰু উমানন্দ মন্দিৰ, মানে এইপিনেৰে ওপৰলৈ উঠি যাব লাগিব চিৰিকেইটা দি। আৰু এয়া আহি আছোঁ, সঁচাকৈ আজি মনটো বহুত ভাল লাগিছে মানে। এয়া আমি মন্দিৰ আহি পাইছোঁহি আৰু এতিয়া ধুনীয়াকৈ চাকি ফুল এনেকৈ কিবা কিবি এয়া লৈ লৈছোঁ আৰু এই চিৰিকেইটা দি ওপৰলৈ যাব লাগিব।
এয়া হৈছে উমানন্দ মন্দিৰৰ মেইন মন্দিৰ ভাগ আৰু ইয়াৰ কাষতে মানে বহুতকেইটা মন্দিৰ আছিলে, গণেশ মন্দিৰ আৰু হনুমান মন্দিৰ এনেকৈ মানে বহুতকেইটা মন্দিৰ আছিলে। আমি আটাইকেইটাতে ধুনীয়াকৈ বাহিৰৰ পৰাই সেৱা কৰিছোঁ। প্ৰায়খিনিলে মানে ভিতৰলৈ সোমাই যোৱা নহ'লগৈ আৰু বাহিৰৰ পৰাই সেৱা কৰিছোঁ। আৰু মেইন মন্দিৰ ভাগলৈ আমি ভিতৰলৈ গ'লোঁ যদিও মানে তাতে মানে ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাছিল যে, সেই গতিকে আপোনালোকক দেখুৱাব পৰা নাই। আৰু আমি ধুনীয়াকৈ পূজা দি আহিলোঁ। আৰু পূজা দি অহাৰ পাছত ইয়াতে ধুনীয়াকৈ বহিব পৰা সুবিধা আছিলে আৰু আমি ইয়াতে ধুনীয়াকৈ অকণমান বহি লওঁ বুলি ভাবিছোঁ। আৰু দেখিছেনে মানুহৰ সমাগমটো লাহে লাহে বাঢ়ি আহিছে আৰু এজন দুজনকৈ। এয়া আপোনালোকক অকণমান মন্দিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। খুব ধুনীয়া পৰিৱেশ, মানে একদম নিজান, মানে বহুত ধুনীয়া লাগে আৰু পৰিৱেশটো। আৰু দেখিছেনে চাৰিওফালে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মানুহজনেও মানে বহুদিনৰ পৰা ভাবি আছিলে উমানন্দ মন্দিৰলৈ আহিম বুলি। আৰু মই বাৰু ইয়ালৈ আহিছোঁ আগতে, তথাপিও মোৰো আহিবলৈ মন আছিলে, সেয়াই আমি আজি আহিলোঁ। আৰু দেহা আৰু মা অকণমান বহিছে আৰু মানুহজনে কৈছে প্ৰসাদ খোৱা, আৰু আমি তাতে অকণমান প্ৰসাদো খাই লৈছোঁ। প্ৰসাদ খাই লৈ আমি ইয়াতে অকণমান বহিলোঁ, যিহেতুকে বৰষুণ অকণমান দি আছিলে। তাৰ পাছত কিন্তু বিৰাট ৰ'দ দিছিলে আৰু ভাবিলোঁ দেহাক ইয়াতে অকণমান জলপান খুৱাই লওঁ, কিন্তু সি বৰ দিগদাৰ কৰিছিলে জানেনে। একদম মানে অকণমানো নাখালে, উলিয়াই দিলে গোটেইখিনি। আৰু মই দুখনমান ফটো উঠিলোঁ, অকণমান ভিডিঅ' কৰিলোঁ। বহুত ভাল লাগি আছিলে সঁচাকৈয়ে। আচলতে মানুহ এজন দুজনকৈ বহুত মানুহেই হৈ গৈছিলে পাছলৈ, মানে লাহে লাহে আহি আছিলে। মানে ফেৰীবোৰ যিহেতুকে কেইজনমানকৈ যাত্ৰী কঢ়িয়াই, সেই গতিকে মানুহবোৰ দেখিছেনে লাইন পাতি আছে এতিয়া। আৰু মানুহজনে গৈ ফল লৈ আহিলে। এনেদৰে আমি অকণমান খাই ল'লোঁ। তাৰপাছত দেহাকো জলপান খুৱাই আছে মায়ে, কিন্তু সি একদমেই নাখালে। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এইপিনে দেখিছেনে বহুতকেইটা মন্দিৰ আছে কাষতে। ইয়াৰ দোকানবোৰ অকণমান আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে চাকি, ফুল, ধূপ এনেকৈ ল'ব পাৰিব। আৰু মায়ে ক'লে অকণমান ফটো উঠাই দিয়া, মই ভিডিঅ'কে কৰি ৰাখিলোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ। ফেৰীখন আহি ৰৈ আছেহি। আৰু আমি একেলগে যিখিনি মানুহ আহিছিলোঁ সকলোখিনি গোট খোৱাৰ পাছতহে ফেৰীখন যাব, সেই গতিকে আহি আছোঁ আমি সকলোৱে। আৰু ইয়াতে জানেনে ফল মূল মানে ধুনীয়াকৈ কাটি ধুনীয়াকৈ বেচে, আৰু খায়ো ভাল লাগিলে বাৰু। উমানন্দ মন্দিৰৰ পৰা অহাৰ পাছত আমি আহিছোঁ শুক্লেশ্বৰ দেৱালয়লৈ। মানে মই ইয়ালৈ এবাৰো অহা নাছিলোঁ, শুনিহে আছিলোঁ বাৰু। আজি আহি সঁচাকৈ ভাল লাগিছে। আৰু শুক্লেশ্বৰ দেৱালয়লৈ আমি আহি আছোঁ। ইয়াতো মানে কাষতে বহুতকেইটা মন্দিৰে আছে, আৰু সকলোতে বাহিৰৰ পৰাই সেৱা লৈছোঁ। হয়তো 2-এটামান থাকিও গৈছে, আৰু মানে আমাৰ যিহেতুকে অকণমান দেৰিও হৈ আছিলে। আৰু এইফালে আমি ওপৰলৈ উঠি আহিছোঁ। ইয়াত আমি ভিতৰলৈ সোমাই নগ'লোঁ, আৰু বাহিৰৰ পৰাই ধুনীয়াকৈ সেৱা কৰিলোঁ।
তাৰকেইটা দেখি ইমান ধুনীয়া লাগিছিল মই ভাবিলোঁ অকণমান ভিডিঅ'কে কৰি থওঁ চাওকচোন কিমান ধুনীয়াকৈ মানে জাক পাতি আহিছে এতিয়া আমি আহি আছোঁ আৰু মানে আমি এতিয়া ভাত খাবলৈ আহিছোঁ যিহেতুকে বহুত ভোক লাগিছিলে কিন্তু জানেনে ওচৰত এখনো ভাতৰ হোটেল পোৱা নাছিলোঁ মানে ফ্ৰাইড ৰাইচ মানে ফাষ্ট ফুডৰ দোকান বহুত আছিলে কিন্তু ভাতৰ হোটেল পোৱা নাছিলোঁ আৰু সেয়া বহুত দূৰ খোজকাঢ়ি আহি আমি ভাতৰ হোটেল নাপালোঁৱেই মানে আৰু তাৰপাছতে ফ্ৰাইড ৰাইচকে অৰ্ডাৰ কৰিলে এখেতে আমি ফ্ৰাইড ৰাইচকে খালোঁ আৰু তাৰপাছত অকণমান ওচৰতে পূজা এখনো চালোঁ মানে বেছি দূৰলৈ পূজা চাবলৈ নগ'লোঁ আৰু সেয়াই আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব অজানিতে ভুল ভ্ৰান্তি হৈ যাব পাৰে পাৰিলে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব এই অকণমান পূজা চালোঁ আৰু বেছি দূৰলৈ গৈ নাথাকিলোঁ ষ্টেচনৰ ওচৰতে পূজাখন চাই আমি ইপিনে মানে ট্ৰেইনত যাম বুলি ভাবিছিলোঁ কিন্তু আমাৰ ট্ৰেইনখন বহুত লেট থকাত আমি মানে বাছতেই গুচি আহিব লগা হ'ল আৰু আজিলৈ তেনেহ'লে আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম